PPE কিট কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত হৈ পৰিছে। ইতিমধ্যেই প্ৰমাণিত হৈ পৰিছে যে চেনিটাইজাৰৰ কেলেংকাৰী সংগঠিত কৰিছে। 18 টকাৰ চেনিটাইজাৰ 100 টকাত যোগান ধৰিছে। আৰু কোনে যোগান ধৰিছে চেনিটাইজাৰ? এই চেনিটাইজাৰ যোগান ধৰিছে মুখ্যমন্ত্ৰী পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ঘনশ্যাম দাস। গতিকে PPE কিট আৰু চেনিটাইজাৰ দুয়োটা কেলেংকাৰীতে মুখ্যমন্ত্ৰীৰ পৰিয়াল অতি প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। আৰু দুৰ্ভাগ্যজনকভাৱে সেই সময়ত এতিয়াৰ মুখ্যমন্ত্ৰীজন সেই সময়ত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছিল, এই NSMৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। তেখেতে নিজৰ স্ববিভাগত নিজৰ পত্নীৰ দ্বাৰা PPE কিটৰ কেলেংকাৰী সংগঠিত কৰিলে, নিজৰ বিজনেছ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ঘনশ্যাম দাস আৰু PPE কিট কেলেংকাৰী সংগঠিত কৰিলে। আৰু সেইকাৰণে আজি আমি NSMক জবাবদিহি কৰিবলৈ আহিছোঁ যে তোমালোকে কিয় ৰিণিকী ভূঞা শৰ্মাক অত্যাধিক দৰত PPE কিটৰ দামৰ দৰম দিছিল। আমি আজি NSMক প্ৰশ্ন কৰিবলৈ আহিছোঁ তেখেতসকলে কিয় ঘনশ্যাম দাস ধানুকা নামৰ এজন বিজনেছমেনক 18 টকাৰ চেনিটাইজাৰ 100 টকাত যোগান ধৰাৰ তেখেতসকলে ঠিকা প্ৰদান কৰিছিল। আজি আমি NSMক প্ৰশ্ন কৰিবলৈ আহিছোঁ 33 কোটি টকীয়া জনসংযোগ কেলেংকাৰীত অভিযুক্ত ৰাজীৱ কুমাৰ বৰাক 2200 টকা অত্যাধিক দাম 2200 টকা দামত কিয় তোমালোকে PPE কিট কেলেংকাৰী যোগান ধৰিবলৈ দিয়া হৈছিল। আৰু NSMে কোভিডকালীন সময়ৰ কোনো ধৰণৰ তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই। অসম আৰোগ্য নিধিৰ কোনো ধৰণৰ ৰাজহুৱা কৰা নাই। সকলোবিলাক বিষয়ে তদন্ত হ'ব লাগে। আমি সংবাদ মাধ্যমত ইতিমধ্যে ঘোষণা কৰিছোঁ যে আমি তদন্তৰ CBI তদন্ত দাবী কৰিছোঁ। আৰু আজি আমি ৰাইজৰ দলে অসমত সংগঠিত আটাইতকৈ ডাঙৰ কেলেংকাৰী এটা বুলি আমি অভিহিত কৰিছোঁ যে এইটো 1000 কোটি টকীয়া কেলেংকাৰী কোভিড কেলেংকাৰী। এই কোভিড কেলেংকাৰী CBI তদন্ত লাগে। আৰু এই CBI তদন্তৰ দাবীত আজি ৰাইজৰ দলে আমি আনুষ্ঠানিকভাৱে আজিৰ পৰা আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু যেতিয়ালৈকে CBI তদন্ত ঘোষণা কৰা নহ'ব তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। আৰু আজি আমি দেখা পাইছোঁ যে সেই সময়ত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা আৰু এতিয়া কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাই এখন আজি সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালক তেখেতে চেফগাৰ্ড দিব বিচাৰিছে। আমি দেখা পাইছোঁ যে তেখেতে যিবিলাক কথা কৈছে সেইবিলাক কথা সম্পূৰ্ণৰূপে ভিত্তিহীন। তেখেতে যিবিলাক কথা কৈছে সেই কথাবিলাকৰ কোনো যুক্তি নাই। তেখেতে যি বক্তব্য ৰাখিছে সেই বক্তব্যৰ লগত কোনো তথ্য নাই। আপোনালোকে দেখা পাইছে ইয়াত তথ্য আছে। মই আপোনাক দুটা তথ্য দেখাব বিচাৰিছোঁ। এইটো এটা আছে JCB ইণ্ডাষ্ট্ৰিজৰ তথ্য আৰু এইটো এটা আছে টাটা ট্ৰাষ্টে দিয়াৰ CSR ডিফেন্স চাওক য'ত টাটা ট্ৰাষ্টে য'ত CSR অধীনত দান কৰিছে N95 মাৰ্কছ তাত তেখেতসকলে স্পষ্টভাৱে CSR লিখিত আছে। আৰু JCB ইণ্ডাষ্ট্ৰিজৰ টাটা ট্ৰাষ্টৰ বিপৰীতে কিন্তু কোনো ধৰণৰ ৰেট উল্লেখ নাই, দাম উল্লেখ নাই। কিন্তু JCB ইণ্ডাষ্ট্ৰিজক যিখন প্ৰকিউৰমেণ্ট অৰ্ডাৰ দিছে তাত প্ৰকিউৰমেণ্ট অৰ্ডাৰ বুলি লিখা আছে। আৰু তাত PPE কিটৰ বিপৰীতে 990 টকা দাম লিখা আছে। আৰু সৰ্বমুঠ 5000 PPE কিটৰ কাৰণে 49,50,000 টকা টিকা ৰিণিকী ভূঞা শৰ্মাক প্ৰদান কৰা হৈছে। আৰু এই NSM কাৰ্যালয়ে যি কেঞ্চেলেশ্যন অৰ্ডাৰ দিছিলে সেই কেঞ্চেলেশ্যন অৰ্ডাৰটো স্পষ্টভাৱে কৈ দিছিলে যে ৰিণিকী ভূঞা শৰ্মা তোমাৰ প্ৰতিষ্ঠানে সময়মতে কোভিডৰ PPE কিট যোগান ধৰিব পৰা নাই। কেৱল 1485টা PPE যোগান ধৰিছিলা, তুমি 5000 PPE কিটৰ ঠিকা লৈছিলা, সময়মতে যোগান ধৰিব পৰা নাই, সেইকাৰণে তোমাৰ অৰ্ডাৰ কেঞ্চেল কৰা হৈছে। আৰু পিছত নিজকে এই কেলেংকাৰীৰ পৰা বচাবলৈ চতুৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে ইয়াক CSR অধীনত দান দিয়া বুলি কৈ নিজকে গা বচাব বিচাৰিছে। এই কথাত অসমৰ ৰাইজ কোনো পৰ্যায়ে প্ৰতিয়ন হোৱা নাই। কাৰণ পিয়ুষ হাজৰিকাই যি বক্তব্য দিছে, মুখ্যমন্ত্ৰীয়ে যি বক্তব্য দিছে, ৰিণিকী ভূঞা শৰ্মাই যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্যক দাঙি ধৰিব পৰাকৈ তেখেতৰ হাতত না তথ্য আছে, না যুক্তি আছে, না কিবা চৰকাৰী নথি আছে। আৰু আমি সম্পূৰ্ণ চৰকাৰী নথিৰ ভিত্তিত কৈছোঁ যে PPE কিট কেলেংকাৰীত ৰিণিকী ভূঞা শৰ্মা জড়িত হয়। আমি সম্পূৰ্ণ নথিৰ ভিত্তিত কৈছোঁ যে চেনিটাইজাৰ কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ঘনশ্যাম দাস ধানুকা জড়িত হয়। আৰু কোভিডৰ নামত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে। সেইকাৰণে ৰাইজৰ অতি স্পষ্ট দাবী এই কোভিড কেলেংকাৰী CBI তদন্ত হ'ব লাগিব। ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত তদন্ত হ'ব লাগিব। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ঘনশ্যাম দাস ধানুকাৰ ওপৰত তদন্ত হ'ব লাগিব। কেৱল কোভিড কেলেংকাৰী তদন্ত নহয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালে যি 29 বিঘা 9 গুচা চৰকাৰী মাটি অবৈধভাৱে ক্ৰয় কৰিছিল সেই কেলেংকাৰী তদন্ত হ'ব লাগিব। আৰু আমি ভাৰত চৰকাৰৰ ওচৰত আজি দাবী উত্থাপন কৰিম মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীত কলকাতাৰ কোম্পানীৰ পৰা যে 6,11 লাখ টকা বিনিয়োগ হৈছে, কোন কোম্পানী বিনিয়োগ কৰিছিলে, সেই কোম্পানী কি কাৰণে ব্যৱহাৰ কৰিছিলে, সেই আৰু ED তদন্ত হ'ব লাগিব। যেনেকৈ আপৰ মিনিষ্টাৰ সত্যেন্দ্ৰজন গ্ৰেপ্তাৰ হৈছে, আমি ভাবোঁ যে এই কেলেংকাৰী যদি ED তদন্ত হয় তেন্তে ৰিণিকী ভূঞা শৰ্মাৰ জেলৰ ভাত খোৱাটো প্ৰায় নিশ্চিত। গতিকে ৰাইজৰ স্পষ্ট দাবী কোভিড কেলেংকাৰী CBI তদন্ত হ'ব লাগিব। ৰাইজৰ দলৰ দাবী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী তদন্ত হ'ব লাগিব। ৰাইজৰ দলৰ দাবী মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ পৰিয়ালত কলকাতাৰ পৰা যি অবৈধ ধন সৰবৰাহ হৈছে বুলি আমি সন্দেহ কৰিছোঁ সেই সন্দেহৰ তেখেতসকলে ED তদন্ত হ'ব লাগিব। আৰু আজি NSMৰ বিষয়াক আমি ইয়ালৈ মাতি বিচাৰিছোঁ, তেখেতসকলে আজি আমাক জবাব দিব লাগিব কি কাৰণে তেখেতে ৰিণিকী ভূঞা শৰ্মাক 600 টকাত PPE কিটটো তেখেতে 990 টকাত যোগানৰ নিৰ্দেশ প্ৰদান কৰিছিলে। NSM আমাক জবাব দিব লাগিব 18 টকাৰ চেনিটাইজাৰ ধানুকাক কিয় 100 টকাত দিবলৈ তেখেতসকলে নিৰ্দেশ দিছে। NSM আমাক জবাব দিব লাগিব ৰাজীৱ কুমাৰ বৰাক কিয় 2200 টকাত PPE কিট যোগানৰ ঠিকা দিছে।
এই জবাব নোপোৱালৈকে ৰাইজৰ দল ক্ষান্ত নহওঁ আৰু আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ অসমৰ প্ৰতিটো জাতীয় দল সংগঠনক আহ্বান জনাইছোঁ এই মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰী মুখ্যমন্ত্ৰী পৰিয়ালৰ কোভিড কেলেংকাৰীৰ বিৰুদ্ধে আপোনালোক সৰব হওক দেখা পাব যে আপোনালোকে তেতিয়াহে এখন নিকা চৰকাৰ পাবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী আপোনাৰ মঞ্চ আপোনাৰ